সো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া পুৱা হৈ আছে সময়, মই ঘৰৰ পৰা চিধাবলৈ আহিলোঁ, মানে ভিডিঅ' এটা শ্বুট কৰিমকৈ। পুৱা শুই উঠিলোঁ আৰু মুখ হাত ধুলোঁ, ভাবিছোঁ যে বাৰীত এপাক গৈ আহোঁ। আৰু তাকে এতিয়া মই আহিলোঁ। আকৌ কালি হ'ল আপোনাৰ শিৱৰাত্ৰি আছিল। মই তেনেকৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ একদমেই মানে যোৱা নহ'ল ক'তো। আৰু ক'তনো যাম, মানে অকলেতো, লগত কোনোবা থাকিলে ভাল লাগে দেচোন। আৰু শিৱৰাত্ৰি বহুত শুভকামনা, মানে পিছতীয়াকৈ হ'লেও। আৰু বহুতে কয় কিন্তু যে শিৱৰাত্ৰি আজিহে নে কালিহে নে, কিন্তু কালি 26 ফেব্ৰুৱাৰী যিটো নেকি আছিল, মোৰ মতেতো প্ৰথমটো চাগে কালি। আৰু বহুতে কয় যে অমাৱস্যা ৰখি থাকে তেনেকৈ, হয়তো চাগে আজিও পাতিব পাৰে মানুহে কিছুমানে। বিশেষকৈ বাৰু মই কিনো ক'ম, মানে ভাবি আছোঁ যে ভিডিঅ' সপ্তাহত এটা বা 3-4 তেনেকুৱা আহিব লাগে, কিন্তু মই পৰা নাই তেনেকৈ। সময় নোপোৱা নহয়, সময় পাইছোঁ, কিন্তু মানে আলচি মনটো মোৰ বেছি লাগে। আৰু কেমেৰা ওপৰত আগত যদি আহি যাওঁ তেতিয়াতো জানাই আৰু এনেকৈ হৈ যাওঁ। বিশেষকৈ আৰু কিনো ক'ম, বাকী চব ঠিকে আছে। আৰু কালি মানে মেইন কথাটো কি হ'ল, যেনে চব্জি পাতি পানী দিছোঁ যিহেতু নেকি, আপোনালোকে দেখা পাইছে এতিয়া বেকগ্ৰাউণ্ডত আলু মানে হ'বলৈ হোৱা নাই, উঠি আছে এতিয়া অলপ। সেইখিনি পানী দিছিলোঁ কালি গোটেই 3 ডৰামান এনেকৈ গোটেই বুৰাই দিলোঁ। আকৌ কিন্তু আজি ৰাতি 2:30মান বাজিছে নেকি, তেনেকৈ সময়তে ভূমিকম্প আহিছিল। কোনে কোনে গম পাইছা নাজানো। তাৰপিছতে মই ইমান নুশুলোঁগৈ, এঘণ্টামান তেনেকৈ থাকিলোঁ। তাৰপিছত আকৌ মানে 2-3 ঘণ্টা শুই দিলোঁ, তাৰপিছত আহি গ'লোঁ মই। আকৌ এইকেইটা আকৌ কি বুলি কয় মই মানে অসমীয়াত নাজানো, ঠিক আছে। এনেইতো আমি ফৰেষ্টিং বুলি কওঁ, হিন্দীটো বহুত ৰাজমা বুলি কৈ চাগে ইয়াক। আপোনালোকে কমেণ্ট কৰি জনাব কি বুলি কয়, মইতো নাজানো বিশেষকৈ। আৰু আমাৰ মানে বাকী কি কৰিছোঁ মই দেখুৱাব পৰা নাই এতিয়া, পিছত কেইদিন প্ৰপাৰ ভিডিঅ' বনাই দেখুৱাই দিম সকলো। আৰু ভিডিঅ' আহি আছে পিছত মানে কি ফালাফালি ভিডিঅ' দিম বুলি ভাবোঁ, কিন্তু মানে সময় তেনেকৈ নহয়, মানে মিলাব পৰা নাই মই। ভাবিছিলোঁ যে মই কালি মানে ঘূৰিব যামেই, লগৰ এজনক কাৰোবাক লৈ পেলাই হ'লেও, কিন্তু মোৰ তেনেকৈ যোৱা নহ'লে। আকৌ এইখিনি হৈছে আমাৰ ঘেঁহু চাব পৰা, কিন্তু দেই মানে ওলাবই হ'ল, মানে চুটি হৈ থাকিলে নেকি পিছতীয়াটো একদমেই। ইয়াত আপোনালোকে দেখিব পাৰিব ওলাই গ'ল, কিন্তু চাওক ইমান এটা বেছি ভাল নহ'ল। বেলেগ ঠাইত কিন্তু ডাঙৰেই হ'ল, আমাৰ কিন্তু পিছতীয়াৰ কাৰণে নহ'লগৈ। মোক খন্তেহ লাগি আছে, এইটো হয়নে নহয় ভালদৰে চাব পাৰে আপোনালোকে, চাওক। আৰু মই এতিয়া আহি পাই গ'লোঁ, মানে তৰমুজ খেতি এখন দাদা এজনে কৰিছে। লাগিছে নেকি কিছুমান নাজানো দেই, লাগিছে মানে এটা দুটা ফুল আহোঁতে দাদাই কৈছিল যে লাগিছে বুলি। বাকী এসপ্তাহ পিছত কিন্তু পূৰা দেখা পাম, মানে ক'ত কেনেকুৱাকৈ লাগিছে এইখিনি চাব পাৰে আপোনালোকে। ভাবিছোঁ এদিন যদি মানে ইভিনিং টাইমত যদি বেলি থাকে ন, প্ৰপাৰ ভিডিঅ' এটা বনাম বুলিকৈ। আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে জনাবা মোকতো দেখি বহুত ধুনীয়াকৈ লাগি আছে। যিটো ছানছেট হয় বা বেলি ওলাই ন, সেইটো বেছি ভাল আহে। এইখিনি চাব পাৰে আপোনালোকে, গোটেই তৰমুজ হয়। এদিন ইয়াৰ ওপৰতে ভিডিঅ' এটা প্ৰপাৰ বনাই দিম মই। আজিলৈ ৰাখিছোঁ ইমানেই।